নিজৰ মাটি জাগাত এই মুছলিম গিটা থাকি আছে ৰাস্তা কিনাৰ কিনাৰ ইনক্ৰোচাৰ কৰি আছে বেলেগে আমাৰ ইটোতো নাগালেণ্ড হয়তো কাৰ্বি আংলং হয়তো আমাৰ কাৰ্বি আংলং মাটি কাৰণে এনেকা কৰাটো বেয়া আছে তো কি হৈছিল আজি কি হৈছিলে মানে আমিতো নিজৰ জাগা নিজৰ কাৰ্বি আংলং মাটি 6 শিডিউল নিজৰ ৰাইট আছে তো আমাৰ নিজৰ ৰাইট আছে 6 শিডিউলতে আমি এনেকাটো আমাৰ কাৰণে এনেকা ডাইৰেক্ট থানা লোৱাটো নিয়ম নহয় সক এতিয়া আমি নাগালেণ্ডতো কিবা কৰিব যোৱা নাই মাটি ইনক্ৰোচাৰ কৰিব যোৱা নাই তো নগাহিতি আহিছে নাগাহিতি আহি পেলাই ঘৰ ভাঙিছে আমাৰ যিটো ইয়াতে কেম্প থাকি আছে আমাৰ ঘৰ 600-700 জন এনেকা হ'ব সব দাও চাও লৈ পেলাই আহিছে ডিমাপুৰ পৰা আহিছিলে না হয় হয় ডিমাপুৰ আমি 15 জন তাহলে মিটিং লগ পালো হয় হয় আপনি চাহ বাগান লগা মাটি আছে মালিকটো আপনি খানকে কি কথা কৈ কিনা লৈ যায় আছে এতিয়া খানা দিলো যাওঁতো মই একো নাজানো খানা দিতে লৈ যাওঁতো কোন নাজানে একো কোৱা নাই আপুনি খানা কি চাপৰা লৈ যায় আছে কাজলুৰ জায়গা না থানা পৰা সাইড ব্লক কথা ডিমাপুৰ নেকি হয় হয় কিমান জন আহিছিলে আমি 15 জন তাহলে আপনি খান লগা মাটি আছে নেকি হয় হয় আপনি খান লগা চাহ বাগান লগা মাটি আছে মালিক কোন আছে আপনি খানকে কি কথা কৈ কিনা লৈ যায় আছে এইটো নহয় আমাৰ মানুহ হয় এইটো নহয় নহয় আৰু আপোনাৰ ঘৰ বি বাত খাবি আহিবি না আহিব তো কাইলৈ আহিব তো সন্ধিয়া বনালে গাঁৱৰ
আচ্ছা ঘটনাটো হ'ল মানে ইয়াত আমাৰ কাৰ্বি আংলং ঠিক লাহৰিজান ইটো নাগালেণ্ড গেট দুদু কলনী বুলি কয় ইয়াত আমাৰ কাৰ্বিসকল দুখীয়া যাতে মিতি বাৰী নাথাকা মানুহকেইটা যাতে এমটি প্লট আছিলে ইয়াতে আমি সকল পাব্লিক মিলি পেলাইহে চাফা কৰিছিলে 4 দিনমান হ'ল ইয়াতে কেম্প চেম্প বনাইছিলোঁ আমি সকলোৱে মাটি বাৰী নাথাকা কাৰ্বিসকল বা যিকোনো জাতি ইয়াত থাকিব বুলি বিচাৰিছোঁ তাৰপিছত নাগা মানুহবিলাকে আহি দাও চাও লৈখিনি 500 জনমান আহি যোৱাকালি ইয়াতে আমাক দম দিয়া আছিলে কি বুলি কৈছে ইয়াতে আমাৰ পেলে আংগামীৰ মাটি হয় বুলি কিনছো কিন্তু শুনামতে পেলে আংগামী মাটিৰ নহয় আৰু ইটোও নহয় যাতে ইমান লোকে শুনিছোঁ আমি কি কাউন্সিলৰ পৰা লিষ্ট চিষ্টেম লিখিছে 100 বছৰৰ কাৰণে বুলি কৈছোঁ তাৰপিছত 100 বছৰটো পাৰ হৈ গ'ল পাৰ হৈ যোৱাৰ পাছত 18 বছৰ লোকে আছোঁ এইবিলাক আমাৰ কাউন্সিলৰ কাৰণে বা আমাৰ অসমৰ কাৰণেও একো ৰেভিনিউ টেক্স একো দিয়া নাছিলে গতিকে আমি সকলো মিলিজুলি ইয়াতে মাটি চাফা কৰিছিলোঁ কোনোবা খেতি কৰিবলৈ কাৰণে তাৰপিছত নাগাবিলাক যোৱাকালি দাও চাও কুঠাৰ চুঠাৰ লাঠি চাঠি পুৰা ৰড চট লৈ আনি পেলাই আমাক ধমকি দি ইয়াতে যে নুবহিবি আকৌ বহিলে আকৌ ঘটনা কিবা এটা বিপদ হৈ যাব বুলি কৈছোঁ আজিও হৈছিলে আজি কথা পাতিম এই মাটিৰ বিষয় বুলি কৈছিলোঁ হা আহি পেলাই সিহঁতে 500-6 জনমান আহিছে গোটেইকেইটা এফালে ৰাস্তা কিনাৰ বহিব থৈছে তাৰপিছত গোটেইকেইটা দাও চাও লৈ পেলাই আহিছে আজিও তাৰপিছত বন্দুক চন্দুকো আনিব পাৰে দাও চাও কিবা কিবি ৰড চডো আনিছে আপোনালোকে আৰু কি খবৰ কৰিছিলে আমাৰ বিলাকতো কি খবৰ কৰিম তাৰপিছত ইয়াত আহি পেলাই হাই কাজা কৰিবলৈ বিচাৰিছে আৰক্ষী কোনে খবৰ দিলে মানে আৰক্ষী মানে সিহঁতে কাক কোনে খবৰ দিছে নাজানো কিন্তু সময়তে আমাৰ অসম আৰক্ষী সময়তে আহি পালে সিহঁতে চাইছে তাৰপিছত ইয়াত থকা আমাৰ কেমত থকা মানুহ চাকা তেৰাং বুলি এজন নাম আছিলে আৰু IM বুলি এজন আছিলে এইটো বিনা দোষত পণ্ডিত দেৰা 3জন এই 3জন মানুহক আমাৰ অসম আৰক্ষীয়ে আহি পেলাই ইয়াৰ পৰা ধৰি থানাত লৈ গ'ল নগা কাৰোবাক ধৰি লৈ গৈছে নেকি নাগা একজনো ধৰা নাই নাগা কাৰণে কাকো ধৰি লৈ যোৱা নাই মানে কৈছে যে অসম আৰক্ষী আহি অসমৰ লোককে ধৰি লৈ গৈছে অসম আৰক্ষীয়ে অসমৰ লোকক মানে ধৰি লৈ গ'ল আপোনালোকে অসমৰ মাটিত চাফা কৰি আছিলে নে নাগালেণ্ডৰ মাটিত আমি অসমৰ মাটি আমাৰ অসমৰ মাটি কাৰ্বি আংলং মাটি যাতে এমটি প্লট এইটো আমি দুখীয়া মানুহ সকলোৱে ইয়াত থাকি আমি খেতি বাতি কৰি ইয়াতে খাওঁ থাকোঁ বোলে আমি ভাবি ইয়াত মাটি চাফা কৰি আছিলোঁ নাগাবিলাক আহি পেলাই আমাক অসমৰ মানুহ ৰাইজৰ কাৰণে দিগদাৰ দি আৰক্ষী কেনেকুৱা গম পালে ইয়াত এনেকুৱা ঘটনা হৈছে বুলি অসমৰ আৰক্ষীয়ে আহি পেলাই আমাৰ অসমৰ মানুহ কাৰণে ধৰি লৈ গ'ল